আজি আমি জানিম এআইৰ বিষয়ে। এআই আপোনাৰ বাবে এতিয়া জীৱনশৈলী চেঞ্জ কৰিব। অদূৰ ভৱিষ্যতে আপোনাৰ লগত ওতঃপ্ৰোত সম্বন্ধ হৈ পৰিব এআই। এআই মানে ফুল মিনিং হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। ই আপোনাৰ বাবে বিপদ ঘণ্টিও বজাব পাৰে আৰু আপোনাৰ একদম পৰম বন্ধু হ'ব পাৰে। ইয়াক কেনেধৰণে নিয়ন্ত্ৰণ কৰে সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত। এতিয়া এআই আছে ইনিচিয়েল ষ্টেজত। বৰ্তমান প্ৰাৰম্ভিক অৱস্থাত ই সৰু সুৰা কাম কৰিবলৈ লৈছে, কিন্তু সুদূৰ 20 বছৰৰ ভিতৰত এআই সকলো ধৰণৰ কাম তেওঁক নিয়ন্ত্ৰণত লৈ আহিব। এআই বিষয়ে ভালদৰে জানিব লাগিব। এআই বিষয়ে আজিকালি আপোনাৰ আগতে কোডিং কৰিব লাগিছিলে। কোডিঙৰ দ্বাৰা আপুনি এআই বা ৱেবছাইট বনাব লাগিছিলে। এতিয়া এআইক কৈ দিলে কোডিং নজনাও এটা ধুনীয়া ৱেবছাইট বনাব পাৰে। ঠিক তেনেধৰণে বেংকৰ হেকাৰসমূহৰ পৰা বাচিবলৈ এআই ব্যৱহাৰ কৰি বেংকৰ হেকাৰসমূহৰ তথ্য লয়। ট্ৰেফিক লাইটৰ ছিগনেলসমূহ এআইৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া সুদূৰ যে মানুহৰ প্ৰয়োজন খুব কমি যাব। আগতে চলি থকা BPO, ডাটা এণ্ট্ৰি আৰু কাষ্টমাৰ কেয়াৰ ছাপোৰ্টৰ জবসমূহ 2030 চনত প্ৰায় নোহোৱা হৈ যাব। ইয়াৰ জেগা ল'ব প্ৰম্পট ইঞ্জিনিয়াৰিং, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডাটা ছিকিউৰিটি আৰু ল'ব আপোনাৰ চাইবাৰ ছিকিউৰিটি, হেকাৰ বা ক্ৰিপ্টো। এইবোৰৰ ফাইনেন্সিয়েল ক্ষেত্ৰত এইবোৰো এআইৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এইটো এটা ব্লকচেইন প্ৰক্ৰিয়া হয়। ব্লকচেইন প্ৰক্ৰিয়াৰ বিষয়ে মই ক'বলৈ নাযাওঁ। আৰু এআইৰ পৰা আপুনি বাচিবলৈ হ'লে ইয়াক আপুনি সৰু সুৰাকৈ কিছুমান তথ্য জানিব লাগিব। এতিয়া প্ৰাৰম্ভিক অৱস্থাত সাধাৰণতে ফটো এখন বা ভিডিঅ' বা ফানি ভিডিঅ' কিছুমান বনাই থাকে, কিন্তু এআই আপুনি মিছ ইউজসমূহ জানিলে আপুনি আচৰিত হৈ পৰিব। ইয়াক যদি ভুল প্ৰম্পট দিয়া যায়, ই নিমিষতে আপোনাৰ সকলো বস্তু ভুল দিশে পৰিচালিত কৰিব পাৰে। এআইৰ দ্বাৰা ৰবটিক আৱিষ্কাৰ হৈছে। ৰবটৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ গাড়ী মটৰ চলোৱাৰ লগতে আমি সঘনাই শুনি থাকো টেছলা গাড়ীটো নিয়ন্ত্ৰণৰ ড্ৰাইভাৰ নোহোৱাকৈও বিদেশত টেছলা গাড়ী বা বিদেশত তেনেধৰণৰ বহুত লম্বৰগিনি আদি গাড়ী ড্ৰাইভাৰবিহীনভাৱে চলাব পাৰে। এয়াও এআইৰ দ্বাৰা ডিটেক্ট কৰিব পাৰে। এআইৰ দ্বাৰা আপুনি বিপদত কেনেধৰণে পৰিব পাৰে। এতিয়া মোবাইল ডাটাসমূহৰ ক্ষেত্ৰত আপুনি মোবাইলৰ কিছুমান ডাটা বা বেংকৰ তথ্য বা আপোনাৰ লাগতিয়াল নথি পত্ৰসমূহ আপুনি মোবাইলতে ছেভ কৰি ৰাখে বা গুগল ডাটাত আপুনি ছেভ কৰি ৰাখিলে বা হোৱাটছএপত কিছুমান বস্তু আপুনি শ্বেয়াৰ কৰিলে। যদি আপুনি প্ৰয়োজনীয় বস্তুসমূহ শ্বেয়াৰ কৰে, তেতিয়া এআই ইয়াৰ পৰা আপোনাৰ বিপদজনক ঘটাব পাৰে, কাৰণ এআই নিমিষতে আপোনাৰ সকলো তথ্য বা ডাটাসমূহ লৈ লয় আৰু এই লৈ পেলাই আপোনাৰ আনজনলৈকে প্ৰেৰণ কৰিব পাৰে। ইয়াৰ বাবে হেকাৰৰ যদি এই তথ্যসমূহ আপোনাৰ লাগতিয়াল যেন পায়, তেতিয়াহ'লে ইয়াক তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনি আপোনাৰ গোপনীয় তথ্যসমূহ তেওঁ হেক কৰি লৈ যায়। এতিয়া সকলোৱে ছ'চিয়েল মিডিয়াৰ লগত অলপ চলপকৈ হ'লেও জড়িত। সেয়েহে চাইবাৰ ছিকিউৰিটিৰ পৰা বাচিবলৈ হ'লে ইয়াৰ বিষয়ে আপুনি ভালদৰে জানিব লাগিব। গৃহিণী হওক বা উঠি অহা নতুন প্ৰজন্মৰ ষ্টুডেণ্ট হওক, এইবোৰে ফানি ভিডিঅ' বা এইবোৰ চাই সময় নষ্ট কৰাতকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে অলপ হ'লেও শিকিবলৈ চেষ্টা কৰিব লাগে। যদি আপুনি জব ক্ৰিয়েট কৰিব বিচাৰে, তেতিয়াহ'লে ছায়েন্সৰ মাধ্যমৰ ল'ৰা ছোৱালী হ'লে বিশেষ উপযোগী হয়, কাৰণ মেথছৰ প্ৰয়োজন হয়। কিন্তু সৰু সুৰাকৈ এআইৰ বিষয়ে সকলোৱে এতিয়া জানিব লাগে, নহ'লে বিপদ অনিবাৰ্য। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি ইয়াক বন্ধু হিচাপে ব্যৱহাৰ কৰিব লাগিব। ইয়াক প্ৰাৰম্ভিক অৱস্থাত ভালদৰে ষ্টাডি কৰিব লাগিব। এআই নাজানিলে অদূৰ 20 বছৰৰ ভিতৰত আপুনি বিপদত পৰিব। আপুনি খোৱাৰ পৰা ৰন্ধা বঢ়া, খোৱা গা ধোৱা সকলো কামতে এতিয়া এআই নিয়ন্ত্ৰণ কৰিব। সুদূৰ বেছি দিন নাই, আকৌ আমেৰিকাৰ নিচিনা দেশতো ইয়াৰ প্ৰচলন ইতিমধ্যে আৰম্ভ হৈ গৈছে। ইয়াৰ ভাল দিশসমূহ যদি আপুনি চাবলৈ যায়, ইয়াৰ ভাল দিশসমূহ হৈছে আপোনাৰ
স্পেচত বা মংগল গ্ৰহ বা মুনত ছেটেলাইট পঠোৱাৰ বা তাত কিবা বিপদ হৈছে নেকি আগে তেওঁ সংকেত দিয়ে বা আমি শুনি থাকোঁ যে এলিয়েন আছে নাই এলিয়েনৰ বিষয়ে ৰিচাৰ্চ কৰিবলৈ হ'লে তেওঁলোকে আগতে তথ্যসমূহ সংগ্ৰহ কৰি ল'ব সংগ্ৰহ কৰি লৈ তেওঁলোকে তথ্যসমূহ বিজ্ঞানীসকললৈকে বা নাছা চেণ্টাৰ বা আমাৰ ভাৰতবৰ্ষৰ ইছৰো এনেকুৱা চেণ্টাৰবিলাকত তেওঁলোকে ডাটাসমূহ পঠাই দিব এইটো এটা ভাল দিশ বা ডক্তৰসমূহৰ ক্ষেত্ৰতো এইটো এটা ভাল দিশ ডক্তৰে ভাল কামৰ কাৰণে আগতে বেমাৰ টো কি হৈছে বা বীজাণুটো ক'ৰ পৰা আহিছে তেওঁ আগতে ডিটেক্ট কৰি ল'ব পাৰিব আৰু শিক্ষকসকলৰ কাৰণে এয়া খুবেই জৰুৰী আৰু ইঞ্জিনিয়াৰিং টেকন'লজিটো এতিয়া আপুনি ঘৰ বনাবলৈ বা বনাবলৈ চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো আপোনাৰ এআই নহ'লে নহ'ব এআই নিমিষতে কৈ দিলে এতিয়া আপুনি ডিজাইন এক ছেকেণ্ডৰ ভিতৰত ডিজাইন এটা প্ৰস্তুত কৰি দিব পাৰে এতিয়া অকণমান সময় লয় 1-2 মিনিট সময় লয় কিন্তু অদূৰ ভৱিষ্যতে আপুনি নভাবোঁতেই আপুনি কথাটো ভাবোঁতেই তেওঁ প্ৰম্পটটো লিখাৰ ষ্টাৰ্ট কৰোঁতে তেওঁ আগেই আপোনাক উত্তৰটো দিব পাৰিব সেয়েহে এআইৰ পৰা বাচিবলৈ হ'লে আপুনি ইয়াৰ বিষয়ে সৰু সুৰাকৈ সকলোৱে জনাটো বহুত দৰকাৰ যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে বা এই পডকাষ্টটো যদি আপোনাৰ ইনফৰ্মেটিভ যেন লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ